Simple and সহজ ভাষাত অসমীয়া টেকনিক্যাল ভিডিও চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত ওলোৱা নটিফিকেশ্যন বেলটো ক্লিক কৰক আৰু মোৰ ভিডিওবিলাক শেষলৈকে চাব তেতিয়া আপোনালোকে ভালকৈ বুজি পাব আৰু আপোনালোকে মই কি কৈছোঁ বা কি বুজাইছোঁ এইটো আপোনালোকে বুজি পাব চাবলৈ ভিডিও ষ্টাৰ্ট কৰোঁ নমস্কাৰ বন্ধুসকল আজি বহুত দিনৰ মূৰত আজি এটা মই আৰু নতুন ভিডিঅ' বনাবলৈ ওলাইছোঁ চ' আশা কৰোঁ ভিডিঅ'ত আপোনালোকৰ অলপ হেল্প হ'ব চাবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' Samsung মোবাইলৰ আজি মই কেইটামান প্ৰব্লেমৰ বিষয়ে আপোনালোকক ক'বলৈ আছোঁ নাম্বাৰ 1 প্ৰব্লেমটো হ'ল আপোনালোকৰ SMS টাইপ কৰি থাকোঁতে বা কিবা টাইপ কৰি থাকোঁতে যিকোনো বস্তু মানে ব্ৰাউজাৰত সাৰ্চ কৰে বা ক'ৰবাত সাৰ্চ কৰে টাইপ কৰি থাকোঁতে আপোনালোকৰ অটো কাৰেকশ্যন হৈ যায় কিবা এটা লিখিব কিবা এটা হৈ যায় চ' তাৰ এইটো নাম্বাৰ 1 প্ৰব্লেম সেইটো বহুতৰে মোবাইলত মই এইটো দেখা পাইছোঁ বহুতে মোক কয় যে এইটো ঠিক কৰি দেচোন বুলি মই ঠিক কৰি দিওঁ বহুতৰে কিছুমান মোৰ ফ্ৰেণ্ডসকলৰ মই বনাই দিওঁ চ' আৰু নেক্সট প্ৰব্লেমটো হ'ল আপোনালোকৰ ওপৰৰ পৰা নমলে দেখা পাব যে আপোনালোকে ষ্ট'ৰেজ ফুল বুলি লিখি থাকে এনি টাইম চ' সেইটোতো আপোনালোকে খুব বেছি কৰিব নোৱাৰে কাৰণ আপোনালোকৰ যিবিলাক নেকি ফোনত থাকে বস্তু সেইখিনি আপোনালোকৰ ফুল হৈ থাকিলে এইটো দেখায় চ' যিমান পাৰে আপোনালোকে মেমৰিত পঠাই দিব ফোনত থকা বস্তুখিনি ভিডিঅ' বনালে ফটো উঠালে মেমৰিত পঠাই দিয়ক আৰু এটা ট্ৰিক আছে আপোনালোকে নেক্সট ট্ৰিকটো হ'ল আপোনালোকে যে এইটো আপোনালোকে কেনেকৈ ঠিক কৰিব এটা সিক্ৰেট কোড আছে আপোনালোকে ফোনত ইয়াতে যাই পেলাই আপোনালোকে ডায়েল কৰিব লাগে ডায়েল কৰাৰ পিছত আপোনালোকে এইটো হ'ব চ' মই গোটেইখিনি আপোনালোক ক'ম বাৰু তাৰপিছত আৰু এটা নেক্সট প্ৰব্লেম হ'ল আপোনালোকৰ মোবাইলটো খুবেই স্লো চলে নেক্সট প্ৰব্লেমটো হ'ল আপোনালোকৰ মোবাইলটো খুবেই স্লো চলে চ' তাৰ কাৰণে আপোনালোকে অলপ হ'লেও ফাষ্ট কৰিব পাৰিব চ' তাৰ কাৰণে আপোনালোকৰ আৰু এটা 3 নম্বৰ প্ৰব্লেম হ'ল এইটো চ' আপোনালোকক মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ক'বলৈ ওলাইছোঁ যে প্ৰথমতে আপোনালোকে মেইন প্ৰব্লেমটো সলভ কৰিব যে সাৰ্চ কৰিলে বা ক'ৰবাত ব্ৰাউজাৰত কিবা এটা লিখিব বিচাৰিলে অট'মেটিকলি অটো কাৰেকশ্যন হৈ যায় চ' সেইটো আপোনালোকে কেনেকৈ ঠিক কৰিব চ' প্ৰথমতে আপোনালোকে চাই লওক এনে কিবা এটা লিখিলে ইয়াতে লিখাৰ পিছত কিবা কিবি নিজে লিখি যায় চ' আপোনালোকে কিবা এটা লিখিব কিবা এটা হৈ যায় চ' তাৰ কাৰণে আপোনালোকে প্ৰথমতে ছেটিঙত যাব ছেটিঙত যোৱাৰ পিছত আপোনালোকে একদম তলফালে আহিব তলফালে অহাৰ পিছত লেখা পাইছে এইটো লেংগুৱেজ এণ্ড ইনপুট আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ডিফল্ট কিবৰ্ডটো যোনটো আছে আপোনালোকে চেক কৰি ল'ব যে আপোনালোকৰ মোবাইলত কোনটো ডিফল্ট হৈ আছে কিবৰ্ডটো চ' মোৰটো ডিফল্ট আছে Samsung কিবৰ্ড চ' ইয়াতে যাই পেলাই আপোনালোকে চাই ল'ব যে আপোনালোকৰ কোনটো আছে তুমি Samsung কিবৰ্ড আছে তো মই Samsung কিবৰ্ডত যাম চ' আপোনালোকে যদি বেলেগ এটা ডাউনলোড কৰি থোৱা থাকে তলত ওলাব মানে তলত ওলাই যাব যে আপোনালোকে কেইটা কিবৰ্ড ইউজ কৰি আছে চ' মই Samsung কিবৰ্ডটো ইউজ কৰি আছোঁ চ' তাতে আপোনালোকৰ দেখুৱাবলৈ লৈছে আপোনালোকে এইটো কেনেকৈ ঠিক কৰিব চ' ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে অটো ৰিপ্লেচ যোনটো আছে এইটো দেখা পাইছে এইটো আপোনালোকে অন হৈ থাকিব দেখা পাব চ' আপোনালোকে এইটো অফ কৰি ল'ব অফ কৰি দিলে আপোনালোকে যোনটো লিখে আপোনালোকে সেইটোহে আপোনালোকে পঠাব পাৰিব চ' অটো কাৰেকশ্যন হৈ নাযায় চ' তাৰপিছত আপোনালোকে আৰু এটা কেইটামান মই আপোনালোকক ঠিক দেখুৱাবলৈ লৈছোঁ আপোনালোকে অসমীয়া কিবৰ্ডটো আপোনালোকে তাতে Samsungত কেনেকৈ এড কৰিব কিছুমানে হয়তো নাজানে মই সিহঁতৰ কাৰণে দেখুৱাই আছোঁ কিছুমানে হয়তো এতিয়া কমেণ্ট কৰি ক'ব পাৰি যে মই জানো মই শিকাব নালাগে বুলি যিসকলে নাজানে সিহঁতৰ কাৰণে মই ক'বলৈ লৈছোঁ যে আপোনালোকে এইটো কেনেকৈ এড কৰিব ত' অসমীয়াত লিখিবৰ কাৰণে আপোনালোকে কোনো ধৰণৰ কিবৰ্ড ডাউনলোড কৰি ল'ব নালাগে আপোনালোকৰ ফিক্স থাকে Samsung মোবাইলত চ' এড ইনপুট লেংগুৱেজ আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কোনটো লেংগুৱেজ লাগে আপোনালোকে ইয়াতে চিলেক্ট কৰি যাব আৰু যিবিলাক দৰকাৰী কিবৰ্ড আছে আপোনালোকে ইয়াতে অট'মেটিক ডাউনলোড কৰিব ল'ব পাৰে কিবৰ্ডটো এড কৰাৰ পিছত আপোনালোকে কেনেকৈ লিখিব মানে ধৰক ইয়াতে ইংলিছ ওলাব অট'মেটিকলি ইয়াতে ধৰক এতিয়া ইংলিছ ওলাইছে চ' আপোনালোকে অসমীয়াত লিখিবলৈ হ'লে কেনেকৈ কৰিব এইটো আপোনালোকে অলপ এনেকৈ চুইপ কৰিব এনেকৈ কৰিব আগুৱাই পিছুৱাই দিব এনেকৈ তলত স্পেচটো আপোনালোকে অসমীয়া ইংলিছ আপোনালোকে যি কিবৰ্ড থাকে আপোনালোকে ইয়াতে আহি থাকিব তাতে যে আপোনালোকে এড কৰি ল'ব আপোনালোকে কি কিবৰ্ড লাগে তাৰপিছত নেক্সট প্ৰব্লেমটো হ'ল আপোনালোকৰ এটা ফুল দেখাই ষ্ট'ৰেজটো এইটো আপোনালোকে চেক কৰি ল'ব তাৰপিছত আপোনালোকে বিশ্বাস কৰি যে এইটো কমেনে নকমে ত' আপোনালোকে স্মাৰ্ট মেনেজাৰ যাই পেলাই আপোনালোকে চাই ল'ব যে আপোনালোকৰ ফোন মেমৰিটো কিমান খালী আছে মোৰ 1 GB খালী আছে ফোনত যোৱাৰ পিছত আপোনালোকে ডায়েল কৰিব *#9900# এইটো ডায়েল কৰাৰ পিছত আপোনালোকে 2 নম্বৰ অপশ্যনটো ক্লিক কৰিব ডিলিট এণ্ড ডাম্প ছেটটো এইটো ক্লিক কৰাৰ পিছত এইটো 10 বাৰমান এনেকৈ অ'কে মাৰি দিব অ'কে মাৰাৰ পিছত তলফালে আহিব এইটো ডিবাগ লেভেল ইনেবলত আছে নহয় এইটো আপোনালোকে মিডটো ক্লিক কৰি দিব এতিয়া মই ক্লিক কৰিলে মোবাইলটো অফ হ'ব মানে অট'মেটিকলি অফ হৈ পেলাই অন হৈ যায় মানে ৰিষ্টাৰ্ট হৈ যায় চ' আপোনালোকে এইটো কৰি পেলাই চাব যে আপোনালোকৰ কমিছে নে কমা নাই তাৰপিছত আহিল সবতকৈ লাষ্টৰ প্ৰব্লেমটো তাৰ কাৰণে আপোনালোকে ছেটিঙত যাব মানে যোনটো মোবাইলটো আপোনালোকৰ খুবেই স্ল' চলে তাৰ কাৰণে আপোনালোকে প্ৰথমতে ছেটিঙত যাব ছেটিঙত যোৱাৰ পিছত আপোনালোকে এবাউট ডিভাইচত যাব
মই এইটো ইনেবল কৰি লৈছোঁ সেইকাৰণে মোৰ তাত ওলোৱা নাই আপোনালোকৰ ছেটিঙত এবাউট ডিভাইচত যোৱাৰ পিছত ইয়াতে ওলাব বুইল্ড নাম্বাৰ বুলি ওলাব কিবা এটা ওলাব আৰু বুইল্ড নাম্বাৰ ইমান বোলে তাতে আপোনালোকে 5-6বাৰমান ক্লিক কৰি দিব মানে মাৰি থাকিব টিপি থাকিব আৰু 5-6বাৰমান টিপিব তাৰপিছত আপোনালোকৰ এইটো ডেভেলপাৰ অপশ্যনটো আপোনালোকৰ ওলাই আহিব প্ৰথমতে আপোনালোকে চাব পাৰে যে এইটো আপোনালোকৰ নাই এতিয়া ছেটিঙত যাই পেলাই আপোনালোকে চাব পাৰে যে লাষ্টত এটা অপশ্যন নাই আপোনালোকৰ ডেভেলপাৰ অপশ্যনটো এইটো আপোনালোকে বুইল্ড নাম্বাৰটো যাই পেলাই ক্লিক কৰিব তেতিয়াহে আপোনালোকৰ ওলাব এইটো চ' ইয়াতে এইটো কৰাৰ পিছত আপোনালোকে বুইল্ড নাম্বাৰটো ইয়াতে ক্লিক কৰিব সেইটো অ'পেন কৰি ল'ব ইয়াতে আকৌ গোটেইখিনি আপোনালোকে যাহা তাহা অন নকৰিব কৰিলে আপোনালোকৰ কিবা এটা বেলেগ মোবাইলটো কিবা বেলেগ হৈ যাব কিবা হৈ যায় চ' আপোনালোকে ছাপ'জ দেখুৱাই আছোঁ এইটো টিপাৰ লগে আপোনালোকে দেখা পাইছে এইটো কি হৈ গৈছে ওপৰত কিবা ওলাই গৈছে চ' এইবিলাক আপোনালোকে নকৰিব চ' মই মেইন প্ৰব্লেমটো দেখুৱাই আছোঁ আপোনালোকৰ এইটো ছল্ভ কেনেকৈ কৰিব এইটো উইণ্ড'জ এনিমেশ্যন স্কেল আছে নহয় এইটো আপোনালোকে ঠিক কৰিব চ' প্ৰথমতে আপোনালোকে উইণ্ডো এনিমেশ্যন এইটো 1 পইণ্ট থাকে 1x থাকে বা এনিমেশ্যন অফ থাকে চ' আপোনালোকে এইটো 0.5 কৰি ল'ব চবতে গোটেইকেইটা 0.5 কৰি ল'ব তাৰপিছত এইটো ওপৰত দেখাব অন হৈ থাকিব লাগিব তেতিয়াহে আপোনালোকে এইটো কাম কৰিব এইটো অন কৰি ল'ব অফ থাকিলে নহ'ব বাৰু অন কৰি দিব চ' চাই লৈছোঁ আপোনালোকে আকৌ এবাৰ হৈছে নে হোৱা নাই এইটো এইটো দেখা হৈছে অফ থাকোঁতে এইটো 1x থাকে মানে 1 ইনটু থাকে চ' এইটো আপোনালোকে 0.5 কৰি ল'ব গোটেইখিনি 0.5 কৰাৰ লগে লগে আপোনালোকৰ এইটো হৈ যাব অলপ হ'লেও আপোনালোকে মোবাইলটো অলপ স্পীড চলা হেন পাব মানে স্পীড হ'ব মানে শ্ল' নহ'ব মানে এতিয়া টিপাৰ লগে আহিব কিছুমানৰ বহুত শ্ল' হয় নহয় চ' এইটো এটা প্ৰব্লেম চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰি দিয়ক ভিডিঅ'টো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত আৰু আজিলৈ ধন্যবাদ